এতিয়া আমি পাছ ল'বলৈ লাইনত ৰখিব আহিছোঁ। এয়া হৈছে পাছ ল'বলৈ ৰখা মানুহৰ লাইন। পাছ ল'লোঁ। এতিয়া বৰ্তমান ঘূৰি আছোঁ আমি দুজনীয়ে মা দৰ্শনত অপেক্ষা কৰোঁ। পানীখিনি দেখি আমাৰো তালৈকে যাব মন গৈছিলে পায়। ইমান ধুনীয়াকৈ গা ধুই আছে মানুহ। ফাইনেলি লাইনত ৰখি 8 ঘণ্টাৰ পিছত এইখিনি ঠাই আহি পালোঁ। আৰু বেছি নাই আৰু মা দৰ্শনৰ কাৰণে। ঘণ্টাৰ পিছত দৰ্শন পালোঁ। তেতিয়াও ৰেষ্ট্ৰিকশ্যন থকা বাবে আপোনালোকক ভিতৰখন দেখাব নোৱাৰিলোঁ।